Hello guys, welcome back to my YouTube channel Okita's Lifestyle. আজি এই ব্লগটো মই মোৰ আজি নতুন ফোন আপোনালোকক আনবক্সিং কৰা দেখাইছিলোঁ সেইটো ফোনেৰে ষ্টাৰ্ট কৰিছোঁ সো কেমেৰা কোৱালিটি কেনেকুৱা হৈছে জনাব আপোনালোকে হাসি কাছিয়াহি সুসুৱানা নাচালে তুমি চাব কি হ'ল ঘৰত আহিলোঁ আজি মানে খৰধৰকৈ আহিলোঁ আজি বহুত বেছি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে সো মানে কি আহোঁ নাহোঁকৈ আহিছোঁ বৰষুণ এৰাৰ লগে লগে আহি গ'লোঁ ভিডিঅ' কৰা নহ'ল চ' এতিয়া আহি পাই উঠি ভিডিঅ' কৰিছোঁ আৰু জাষ্ট আহি পাইছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আৰু কি হয় কি নহয় দেখা পাব ভিডিঅ'টো চাই থাকক শেষলৈকে সেই গাইজ আৰু চ' ফাইনেলি আহি গ'লোঁ আমি ঘৰত আৰু ক'লোঁ আপোনালোকক আৰু এতিয়া আমি চাহটো খাই ল'ম তাৰপিছত আকৌ নেক্সট আপোনালোকক লগ পাই আছোঁ তেতিয়ালৈ ভিডিঅ'টো চাই থাকক আৰু চাহৰ লগত আছে ভুজিয়া প্ৰাণ বিস্কুট আৰু চানাচুৰ অলপ চাহ খাই লওঁ গাইজ আৰু এতিয়া চাহ তাহ খালোঁ আমি খাই আকৌ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এটা কথা যে আমাৰ ঘৰৰ ওচৰতে মই য'ত পঢ়িছিলোঁ সেইখন স্কুল আছে আমাৰ ঘৰৰ ওচৰতে তাৰপিছতে স্কুলবিলাকতো সম্পূৰ্ণকৈ খোলাই নাই চ' স্কুল খুলিছে যদিও তেনেকৈ ল'ৰা ছোৱালীবিলাক হোৱা নাই আৰু গুণোৎসৱো আহিছে চ' ল'ৰা ছোৱালীবিলাকো কম হৈ আছে আৰু আজি মই আমাৰ স্কুলৰ মানে আগতে ড্ৰেছটো বেলেগ আছিল এতিয়া ড্ৰেছটো বেলেগ হৈছে আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে স্কুলত বাটেৰে যোৱা ষ্টুডেণ্টবিলাক দেখাইছোঁ ব্লেক কালাৰৰ পেণ্টটো আৰু পিংক কালাৰৰ শ্বাৰ্টটো ইহঁতক মানে ৰাজাই খেদিলে চ' দৌৰি আছে এনেকৈ আমিও যেতিয়া স্কুলত গৈছিলোঁ এনেকৈ ৰাজাই খেদিলে আমিও দৌৰি আছিলোঁ আৰু গাইজ মানে কি হ'ল এইমাত্ৰ যে ছোৱালীকেইটা দৌৰি গ'ল আমাৰ ইয়াতে এঘৰ মানুহৰ ৰাজা আছে কেইটামান সেই ৰাজাকেইটাই মানে স্কুলৰ পৰা অহা ল'ৰা ছোৱালীক খেদি যায় স্কুলৰ পৰা নহয় সকলো মানুহকে খেদে আৰু মানে খোজকাঢ়ি যোৱা মানুহক খেদি যায় চ' আমিও এনেকৈ স্কুলত যাওঁতে আগতে হাতত 4টামান শিলগুটি লৈছিলোঁ এইটো মাৰো দৌৰি যাওঁ সেইটো মাৰো দৌৰি যাওঁ এনেকৈ গৈছিলোঁ নহ'লে ৰাজাই খুটা দিয়ে সেইটো কাৰণে আৰু আহি আছে দেখাই আছোঁ এনেকৈ যেতিয়া দল পাতি স্কুলৰ পৰা ল'ৰা ছোৱালীবিলাকক যোৱা দেখা পাওঁ তেতিয়া আমাৰো ল'ৰালিকালৰ দিনবিলাক মনলৈ আহে এতিয়াও মানে তেনেকৈ হৈ আছে সেইটো চিষ্টেমে হৈ আছে মানে ৰাজাকেইটা স্কুলত যোৱা ল'ৰা ছোৱালীবিলাকক খেদে আৰু এইটো মনত পৰি গ'ল আৰু স্কুলীয়া দিনবিলাকতো কেতিয়াও ঘূৰি নাহে চ' এইবিলাক স্মৃতি হিচাপে ৰাখিয়ে থ'ব লাগিব আৰু উপায়তো নাই আনফালে বহাগৰ মাহ যিহেতু পৰিছে আৰু আৰম্ভ হ'ব এতিয়া চ' কুলিৰ মাতবিলাক শুনকচোন বাৰু এবাৰ হেল্ল' গাইজ আজি মইতো বেলেগ এটা গেটআপত ওলাইছোঁ মানে মই ভাবিছোঁ আজি এটা মই স্কিন কেয়াৰ টিপছ দিওঁ চ' এইটো মই কেনেকৈ এপ্লাই কৰিছোঁ আপোনালোকক দেখাম ভিডিঅ'টোত আৰু কেনেকৈ এইটো বনাইছোঁ সকলোখিনি মই আপোনালোকক দেখাম চ' আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে এনেকৈ মই এতিয়া মাছাজ কৰি আছোঁ আৰু ইয়াত মই কি লগাইছোঁ সকলোবিলাক মই এই ভিডিঅ'টোত ক'ম আপোনালোকে জাষ্ট ভিডিঅ'টো শেষলৈকে চালে গম পাব এইটো বহুত ধুনীয়া হয় হোম ৰেমেডি হয় আপোনালোকে ঘৰতে পাব এই সকলোবিলাক বস্তু মই যি ইউজ কৰিছোঁ ইয়াতে আৰু কি ইউজ কৰিছোঁ আপোনালোকে এবাৰ চাই লওক মই লৈছোঁ দৈ আৰু এইফালে আছে চেনি আৰু চেনি খোৱা মানুহটো মই দেখাই দিছোঁ সেইটো মই চেনি লৈ আহিছিলোঁ মুখত স্ক্ৰাব কৰিবৰ কাৰণে আৰু এইফালে চেনি খাই আছে আৰু এইফালে আছে কফি পাউডাৰ আৰু এইটো এল'ভেৰা জেল চ' এতিয়া দেখাই আছোঁ কি কৰোঁ কোনটো বলক এই ৰেমেডিটো কেনেকৈ বনাই আপোনালোকক দেখাই আছোঁ ইফালে যিখিনি চেনি আছিল মই ইয়াতে দৈখিনি দি দিম এয়া দৈ আৰু চেনি আৰু এতিয়া মই ইয়াতে দিম কফি পাউডাৰখিনি আগতে মই ইউজ কৰিছিলোঁ চেনি লাগি আছোঁ বেয়া আৰু এইফালে মই লৈছোঁ এতিয়া এল'ভেৰা জেল এয়া চাওক আমাৰ পেকটো ৰেডি হৈ গ'ল এয়া চাব পাৰে আপোনালোকৰ পেকটো ৰেডি হৈ গ'ল এতিয়া মই স্কিনত এইটো এপ্লাই কৰিছোঁ এতিয়া স্কিনত এপ্লাই কৰা হৈ গ'ল এইটো আৰু এইটো মই এতিয়া অলপ টাইমৰ কাৰণে এনেকৈ মাছাজ কৰিম তাৰপিছত এইটো শুকাব দিম তাৰপিছত ৰিজাল্ট মই আপোনালোকক দেখাই আছোঁ আপোনালোক
সেই গাইজ আৰু এয়া চাওক মই এতিয়া মুখত লগাই স্পেকটো এতিয়া মই মুখখন ধুই আহিছোঁ ঠাণ্ডা পানী আৰু বেলেগ একো লগোৱা নাই বৰ্তমানলৈ চ' ৰিজাল্ট কেনেকুৱা আহিছে আপোনালোকে ক'ব আৰু যদি ভাল লাগিল তেতিয়াহ'লে কমেণ্টত জনাব। এইখিনি সময়তে মায়ে ভাত খাবলৈ মাতিলে চ' ভাতটো খাই লওঁ আপোনালোকক কি আছে দেখাই দিছোঁ এবাৰ মাছ দাইল আৰু ইফালে সৰু আলু ভাজি আৰু ভাত এনেকৈ দুপৰীয়াৰ সাজটো খাই লওঁ তাৰপাছত আকৌ আপোনালোকক লগ পাই আছোঁ আৰু সঁচাই মাছ মানে আছিল কাৱৈ মাছ চ' দেখাই দিছোঁ আপোনালোকক এনেকৈ খুব ধুনীয়া লাগিছে আঞ্জাখন খাবলৈ চ' ৰেচিপি বাৰু দিব ইচ্ছা কৰা নাই চ' নিদিলোঁ আৰু কেতিয়াবা লাগিলে দিম বাৰু। চ' গাইজ দেখিলে এয়া মই মানে হোম ৰেমেডি এটা লগালোঁ আৰু এতিয়া ভাবিছোঁ এটা ৰেচিপি ভিডিঅ' আপোনালোকক দিম আৰু মই আজি এতিয়া মানে পেৰা বনাম বুলি ভাবিছোঁ চ' আশা কৰোঁ আপোনালোকে চাব ৰেচিপিটো কেনেকৈ বনাওঁ কি কৰোঁ আৰু মৰম দিব বুলি আশা কৰিছোঁ আৰু তেন্তে ব'লক পেৰা বনাবলৈ ষ্টাৰ্ট কৰোঁ। এতিয়া খাম মই গাখীৰ দিয়া চাহ খোৱা নাছিলোঁ চ' এতিয়া মই খাবলৈ লৈছোঁ গাখীৰ দিয়া চাহ কুৰমা আৰু ইফালে আছে প্ৰাণৰুচ এখন চ' চাহটো খাই লওঁ আৰু কোনে কোনে এইটো বিস্কুট খাই ভাল পায় জনাবচোন মই কিন্তু বিৰাটেই ভাল পাওঁ দেই বহুত বেছি টেষ্টি হয় বিস্কুটটো। হাতটো খাই আৰু এতিয়া মই পেৰা বনাবলৈ আৰম্ভ কৰিছোঁ মানে প্ৰথমতে মই যোগাৰখিনি কৰি লৈছোঁ এইফালে মই লৈছোঁ আমুল তাজাৰ পেকেট দুটা আৰু ঘি লৈছোঁ চেনি লৈছোঁ আৰু মিল্ক মেড লৈছোঁ আৰু এতিয়া মই গেছটো জ্বলাই লৈছোঁ গেছত এখন কেৰাহী বহাই দিছোঁ আৰু মই এতিয়া কেৰাহীখন গৰম হ'বলৈ দিছোঁ তাৰপাছত মই ইয়াতে দি দিম ঘি দিলে বস্তুটো লাগি নধৰে চ' ঘি মই ইয়াতে প্ৰথমতে দি ল'ম 1 চামুচ তাৰপিছত আপোনালোকক দেখাই আছোঁ এয়া মই দি দিছোঁ ঘিউখিনি গৰম হোৱাৰ পিছত মই ইয়াতে গাখীৰ দি দিম এয়া মই দি দিছোঁ গাখীৰখিনি আপোনালোকে আগতে যোগাৰ কৰি ল'ব খুব ধুনীয়াকৈ নহ'লে ঘিখিনি জ্বলি যাব আৰু এতিয়া মই ইয়াতে 2 পেকেট গাখীৰে ইয়াতে দি দিছোঁ এতিয়া খুব ধুনীয়াকৈ লাহে লাহে লাৰি থাকিব লাগিব গেছৰ ফ্লেমটো অন অফ কৰি কিনে প্ৰথমতে গেছৰ ফ্লেমটো হাইতে ৰাখিব লাগিব যিহেতু গাখীৰখিনি ঠাণ্ডা হৈ আছে উতলি যোৱাৰ ভয় নাই চ' গেছৰ ফ্লেমটো হাইত ৰাখি থাকক তাৰপাছত লাহে লাহে যেতিয়া গাখীৰখিনি গৰম হৈ উতলিবলৈ আৰম্ভ কৰিব তেতিয়া আপোনালোকে গেছৰ ফ্লেমটো সৰুকৈ ল'ব মানে ল' ফ্লেমত ল'ব তাৰপিছত মিডিয়াম কৰিব তাৰপিছত আকৌ ল' কৰিব এনেকৈ গেছৰ ফ্লেমটো সৰু ডাঙৰ কৰি বা কম বেছি কৰি আপোনালোকে গাখীৰখিনি খুব ধুনীয়াকৈ লাৰি থাকিব আৰু পেৰা বনাওঁতে বহুত ধৈৰ্য্যৰ প্ৰয়োজন হয় এইটো কথা আপোনালোক সকলোৱে ক'ব আৰু মানে কিন্তু ময়ো মোৰ বহুত বেছি ধৈৰ্য্য নাই হ'লেও উপায় নাই এইখিনি কৰিবই লাগিব চ' ইয়াতে মই এতিয়া চেনি দি দিছোঁ চেনিখিনিও দিয়াৰ পিছত খুব ধুনীয়াকৈ গাখীৰখিনি আকৌ লৰাই থাকিব লাগিব নহ'লে কেৰাহীখনত লাগি ধৰিব আৰু পেৰা ভাল নহ'ব চ' আপোনালোকে যিমান পাৰে হেতাখন লৰাই থাকক আৰু গাখীৰখিনি লৰাই থাকিব গেছৰ ফ্লেমটো আপোনালোকে কম বেছি কৰি থাকিব লাগিব নহ'লে বেছি হৈ থাকিলে মানে গাখীৰখিনি লাগি যোৱাৰ চান্স থাকে আৰু যদি কমকৈ দি থৈ দিয়ে তেতিয়াহ'লে গাখীৰখিনি উতলি অহাত মানে অসুবিধা হ'ব চ' আপোনালোকে কম বেছি কৰি থাকিব লাগিব আৰু ইয়াতে মই এতিয়া দি দিছোঁ মিল্ক মেড মানে এইটো কনটেক্ট মিল্কটো মই ইয়াতে দি দিছোঁ যাতে গাখীৰখিনি সোনকালে ডাঠ হৈ যায় সেইটো কাৰণে মই ইয়াতে দি দিছোঁ আৰু মিঠা হ'বৰ কাৰণে দি দিছোঁ আৰু এতিয়া প্ৰায় এনেকৈ লাৰোতে গাখীৰখিনি ডাঠ হ'বলৈ আৰম্ভ কৰিলে আৰু এতিয়া আৰু অলপ কিছু সময়ৰ পিছতে মানে পেৰা বনাবৰ কাৰণে গাখীৰখিনি তৈয়াৰ হৈ যাব চ' আৰু অলপ সময় এনেকৈ লাৰি থাকিব লাগিব আৰু এতিয়া প্ৰায় হৈছেই আৰু 2 মিনিট সময় এনেকৈ থাকিলে পেৰা বনাবৰ কাৰণে হৈ যাব চ' এতিয়া আমাৰ পেৰা বনাবৰ কাৰণে গাখীৰখিনি তৈয়াৰ হৈ গ'ল চ' এতিয়া আমি পেৰা বনাব আৰম্ভ কৰিলোঁ এয়া আমাৰ গীতা পেৰা বনোৱা হৈ গ'ল আৰু এইফালে বনাই আছে মায়েও বনাইছে অলপ সহায় কৰি দিছে মোক আৰু ময়ো বনাই আছোঁ মানে এইবোৰ হ'লে বহুত মোবাইলটো ধৰিব নোৱাৰি ভিডিঅ' কৰিব নোৱাৰি চ' মাত কৰি মই হাতখন ধুই আকৌ মানে ভিডিঅ' কৰিছোঁ আৰু চ' এয়া মায়ে বনাই আছে মই এনেকৈ দি দিছোঁ মাজতে আৰু এইফালে মই বনাইছিলোঁ কিন্তু মোক মাইনাই বনাব নিদিয়ে শাস্তি কৰি থাকে মই perarecipe দিম চাব ধুনু ভিডিঅ' এটা কৰিব নোৱাৰে ইমান বদমাছ এইয়া পেৰা হৈ গ'ল
ধুনু পেৰা এয়া খাবা নেকি পেৰা এয়া টান হ'লে খাব লাগিব ফাইনেলি আমাৰ পেৰা বনোৱা হৈ গ'ল এয়া চাওক পেৰা হৈ গ'ল কেনেকুৱা লাগিছে জনাব দেই খাবলৈ কিন্তু বিৰাট টেষ্টি হৈছে আপোনালোকে এনেকৈ বনাই চাব পাৰে পেৰা ৰেচিপিটো মই আপোনালোকক দি দিছোঁ চ' আজি এই ৰেচিপিটো যদি চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো যদি নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব এয়া চাওক পেৰা খুব ধুনীয়া হৈছে পেৰা খাব আহি গ'ল পেৰা খাব আহি গ'ল কোনটো লাগব কোনটো সেয়া দাঙি ললাই পেৰা কুকু লৈ গেল পেৰা পেৰা বনোৱাৰ পৰা চাই আছো এতিয়া পেৰা হোৱাৰ লগে লগে খালাই এটা কেনে লাগছি বঢ়িয়া বুলি কো কেনে লাগছি কৈ দিয়া কেনে লাগছি ধুনু ঐ ধুনু মই আৰু এটা দিম কৈ দিয়া টেষ্টি লাগিছে হোটেলৰ পৰা আনোতে যেনেকুৱা লাগে তেনেকুৱাই লাগিছে খাই আপোনালোকে এনেকৈ বনাই কিনে খাব পাৰে টেষ্টি লাগিছে কিনা পেৰা নিচিনাই লাগিছে ঘৰত বনাইছোঁ সেইটো তো মই এতিয়া চাহখিনি খাই লওঁ তাৰপিছত আকৌ হা তুমিও আছা অঁ সেইটো ফাইনেলি আমি ভাত চাত খাই ৰেডি হ'লোঁ আৰু এতিয়া মানে কি সন্ধিয়াই হ'ব হ'ল আৰু ভাবিছোঁ ভিডিঅ'টো যিহেতু কৰি আছোঁ আজি ডেইলি ব্লগ দিছোঁ ঘৰত আহি মাৰ ঘৰত আহি কি কৰিছোঁ সকলোবিলাক আপোনালোকক দেখাই আছোঁ চ' এতিয়া ভাত পানী খালোঁ দেখাইছোঁ তাৰপিছত আকৌ এতিয়া সময় হৈছে চাহ খোৱাৰ চ' এতিয়া আমি এতিয়া চাহটো খাই লওঁ তাৰপাছত কি হয় দেখাই আছোঁ আপোনালোকে চাই থাকিব মই কিমান চাহ খাওঁ আপোনালোকে হিচাপ কৰি ৰাখিবচোন মই বহুত বেছি চাহ খাওঁ আৰু আশা কৰোঁ আপোনালোক সকলোৱে এই ভিডিঅ'টোত বহুত বেছি মৰম দিব বুলি আশা কৰিছোঁ আৰু যিবিলাকে মোৰ ভিডিঅ'টো শেষলৈকে এতিয়ালৈকে চাই আছে চ' সেইবিলাকক মই বহুত বেছি মৰম দিছোঁ আৰু আগলৈ মোক এনেকৈ সহায় কৰি যাব ছাপোৰ্ট কৰিব আৰু যাতে মই আগলৈ ভাল ভিডিঅ'বিলাক আপোনালোকৰ ওচৰত দি থাকিব পাৰোঁ সেয়াই আৰু এইফালে আমাৰ ভাতৰ তৰকাৰী ৰেডি হৈ গ'ল ইয়াতে আছে হাঁহৰ মাংস আৰু সৰু আলি ভাজি আৰু এইফালে ভাত চিম্পলকৈ বনাইছে চ' গাইছ এতিয়া আমি ভাতটো খালোঁ ভাতটো খাই মেলি আকৌ লগ পাইছোঁ এতিয়া প্ৰায় বাজিছে 11:30 মানে বহুত বেছি ৰাতি হৈ গ'ল মই 9:30 বজাত মানে মাংসটো বনাবৰ কাৰণে যোৱা হ'ল চ' হওঁতে বহুত বেছি দেৰি হৈ গ'ল লওঁতে এতিয়া আমি শুব লৈছোঁ আৰু মানে চ' ভিডিঅ'টো ভাবিছোঁ এইখিনিতে শেষ কৰি দিওঁ আৰু আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোক সকলোৱে কমেণ্ট বক্সত কমেণ্টত জনাব আৰু যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব কিন্তু আৰু যদি মোৰ চেনেলটোত নতুন হয় তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই দিয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পাই যায় চ' আজিলৈ বাই